মই চেম্বাৰতে আছোঁ 2টা বজাত লগ পাব মোক হয় 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 অঁ এজটো কিমান ক'লে 45 ঠিক আছে অঁ চেক্সটো মেল ঠিক আছে হ'ব হ'ব আপুনি পাই যাব 2টা বজাত মোক লগ পাব আপুনি আহিব মই চেম্বাৰত থাকিম বাৰু কওকচোন আপোনাৰ বেমাৰটো কি ছাৰ মই মানে উশাহ লওঁতে বিৰাটে কষ্ট পাওঁ মানে কিবা উপায় এটা দিয়ক আপুনি চিগাৰেট কেপি বিমল শিখৰ কিবা খায় নেকি আপুনি হয় হয় ছাৰ দিনটোত প্ৰায় 2 পেকেট 2-3 পেকেটটো যায়গৈ আপুনি দিনত যদি 10ডাল চিগাৰেট খায় আপোনাৰ কেঞ্চাৰ হোৱাটো সম্ভাৱনা আছে কিন্তু দেই আপুনি এটা কাম কৰক ভাত খোৱাৰ পিছত সদায় এটাকৈ চিগাৰেট খোৱা অভ্যাস কৰিব আপুনি চাব আপোনাৰ সময়ত চিগাৰেট খোৱা অভ্যাস নাইকিয়া হৈ যাব ঠিক আছে মই অলপ আপোনাক দৰৱ লিখি দিছোঁ আপুনি সেইবোৰ নিয়মিতভাৱে ব্যৱহাৰ কৰক এমাহৰ পিছত আকৌ আহিব মোৰ ওচৰত এবাৰ চেকআপ কৰিবৰ কাৰণে হ'ব ঠিক আছে ছাৰ মই ভাত খোৱাৰ পিছতে সদায় এটা এটা খাবলৈ চেষ্টা কৰিম আৰু আপুনি মেডিচিন কেইটামান লিখি দিয়ক কি খবৰ এতিয়া আপুনি কেনেকৈ চিগাৰেট খায় ভাল ভাল ছাৰ এতিয়া মাত্ৰ খোৱাৰ পিছতহে এটা এটাকৈ চিগাৰেট খাওঁ দেখিলেনে মোৰ পৰামৰ্শ কিমান কাৰ্যকৰী হ'ল সেইটোতো বাৰু ঠিকে আছে ছাৰ কিন্তু দিনটোত 20 বাৰ আহাৰ গ্ৰহণ কৰাটো কিন্তু ধেমালি কথা নহয় দেই ছাৰ কি